হেল্ল' বন্ধুসকল, এতিয়া বৰ্তমান আছোঁ মই লখৰাত গৈ আছোঁ সৰুসজ্জাই জুবিন দাক লাষ্টবাৰৰ কাৰণে চাবলৈ। এতিয়া বৰ্তমান লখৰা ব্ৰিজৰ তলৰ পৰা লাইনত থিয় হ'ব লগা হৈছে। বিশাল লাইন, 1 কিলোমিটাৰ যাব লাগিব এতিয়া খোজকাঢ়ি লাইনত চাব পাৰে। এয়া চাব বন্ধুসকল, লাইন মোৰ পিছ চাইডে, মোৰ পিছ পেনৰ লাইন, দীঘলীয়া লাইন, আৰু আগফালে আছে মোৰ দীঘলীয়া লাইন। মই মিডিলত আছোঁ, চাই লওক আগফালে বহুত দীঘল লাইন। এতিয়া আমি এখোজ দুখোজকৈ গৈ আছোঁ লখৰা ব্ৰিজৰ পৰা। বহু দীঘল লাইন গৈ আছোঁ। আমি গৈ আছোঁ এইটো লাইনৰে গৈ আছোঁ। আকৌ এইটো লাইনে আহি আছে, মানে জুবিন দাক চাই পিনে, এইবিলাক চব চাই পিনে আহি আছে। আমি গৈ আছোঁ এতিয়া। এখোজ দুখোজ, বৰ বেছি 3 খোজ, তাৰ ওপৰত আকৌ যাব নোৱাৰি, ৰখি দিব লাগে। 3 খোজ লৈয়ে ৰখিব লাগে, ইমান মানুহ ভিৰ। মোৰ আগত যিমান লাইন আছে দীঘলীয়া, আৰু মোৰ পিছতো সিমানেই দীঘল। পানীৰ যোগান ধৰিছে, এইটো কিন্তু ভাল কৰিছে। অনুৰাগীবিলাকক যে পানীৰ যোগান ধৰিছে, ভাল কথা, ভাল লাগিছে দেখি। থেংক ইউ। এতিয়া মই যিমানে সৰুসজ্জাৰ ওচৰ চাপি গৈ আছোঁ, সিমানে মানুহৰ ভিৰ সিমানে পাই আছোঁ। এতিয়া ভিৰ বেছি হৈ গৈ আছে। এতিয়া লখৰাৰ ব্ৰিজৰ পৰা 1 ঘণ্টা খোজকাঢ়ি এতিয়া পালোঁ সৰুসজ্জাই। এতিয়া ভিতৰলৈ সোমাইছোঁ, গৈ আছোঁ এতিয়া। ফিল কৰিব আপোনালোক, মই আহিছোঁ, মই ফিল কৰি আছোঁ এতিয়া জুবিনদাৰ মনত কি ভাৱ আহি আছে মই নিজে গম নাপাওঁ এতিয়া জুবিনদাৰ প্ৰতি। উফ,
বন্ধুসকল ফেইল কৰিছোঁ মই বহুত মোৰ মনে কি কৈ আছে জুবিনদাৰ বিষয়ে মই বুজাবৰ ভাষা নাই মোৰ বহুত ফেইল কৰিছোঁ এতিয়া জুবিনদা আপোনাৰ প্ৰগ্ৰাম বহুত চাইছোঁ বহুত হেঁচা চেপা কৰি বহুত মাৰামাৰিও কৰিছোঁ প্ৰগ্ৰামত কাজিয়াও কৰিব লগা হৈছে কিন্তু আজি যিটো অনুষ্ঠানত আহিছোঁ আশা কৰা নাছিলোঁ মই এনেকুৱা অনুষ্ঠানত আহিম বুলি আপোনাৰ বহুত কি ক'ম আৰু উপায় নাই জুবিনদাক লাষ্টবাৰৰ কাৰণে চালোঁ এবাৰ ওচৰৰ পৰা ভালকৈ এতিয়া ওলাই গৈ আছোঁ বাহিৰলৈ এতিয়া মই বাহিৰৰ পৰিৱেশ দেখুৱাম লাইন জুবিনদাক চাবৰ কাৰণে অহা হেঁপাহ মানুহৰ লাষ্টবাৰৰ কাৰণে চাব আহিছে তো দেখুৱাম মই এতিয়া বাহিৰৰ পৰিৱেশ আপোনালোকক চাই লওক বন্ধুসকল কেমেৰাই ঢুকি নোপোৱা মানুহৰ ভিৰ বহুত দূৰলৈকে মানুহৰ ভিৰ বাইদেউহঁত কাজিয়া নকৰিব আৰামছে হেল্ল' বন্ধুসকল বৰ্তমান সৰুসজাইৰ ভিতৰৰ পৰা মই জুবিনদাক চাই আহিলোঁ কিন্তু মনত অকণমান দুখ লাগিল এই যে মোৰ পিছত আছে মানুহবিলাক লাইন পাতি আহিছে জুবিনদাক এবাৰ ওচৰৰ পৰা চাম বুলি লাষ্টবাৰৰ কাৰণে আহিছে মনত এটা আশা হ'ল কিন্তু সেই আশাটো পূৰণ হ'ব জানো সিহঁতৰ মই নিজে চাই আহিলোঁ মোৰ নিজৰো মনটো বহুত দুখ লাগিছে মই নিজেও ভালকৈ চাব নাপালোঁ ওচৰৰ পৰা বহুত দূৰত ৰাখিছে আৰু অকল
জুবিন দাক ৰখা মানে কাছৰ বাকচটো চাই আহিব লাগে, তাকে ওচৰৰ পৰা ভালকৈ দেখি নাপাওঁ। সেইটো এটা অকণমান দিগদাৰ হৈছে, প্ৰব্লেম হৈছে। এই যে মানুহবিলাক আহিছে জুবিন দাক চাবৰ কাৰণে, লাষ্ট বাৰৰ কাৰণে, ওচৰৰ পৰা এপাহ হেঁপাহ ফুলাই চাম বুলি, ক'ত চাব পাব? অকল বাকচটো চাই পিনে আহিব লাগিব। সেইটো অকণমান সুবিধা কৰি দিলে ভাল আছিলে ৰাইজ, আমাৰ সৰু হাৰা মানুহখিনিৰ কাৰণে, আমাৰ সৰু মানুহখিনিৰ কাৰণে অকণমান সুবিধা কৰি দিব লাগিছিলে, যাতে মানে লাষ্ট বাৰৰ কাৰণে জুবিন দাক এবাৰ ওচৰৰ পৰা চাব পাৰি মানুহখিনি। তো সেইখিনি হয়তো সুবিধা কৰি নিদিলে, তো মনত দুখ ৰৈ গ'ল, ভালকৈ এবাৰ চাব নাপালোঁ ওচৰৰ পৰা জুবিন দাক শেষবাৰত। ভিআইপি মানুহবিলাক বাৰু চাব, ভিআইপি মানুহবিলাক চাব, ওচৰৰ পৰা জুবিন দাক চাই থাকিব, ওচৰত বহি পিনে চাই থাকিব। কিন্তু আমাৰ নিচিনা সৰু সুৰা মানুহবিলাকৰ কাৰণে অকণমান প্ৰব্লেম হৈছে, অকল বাকচটো চাই পিনে আহিব লগা হৈছে। ভাবিছিলোঁ ওচৰৰ পৰা চাব পাম কিজানি জুবিন দাক শেষবাৰত, নাই নোৱাৰিলোঁ, যাবই নিদিয়ে। সেইটো অকণমান প্ৰব্লেম হৈছে, সেইটো অকণমান সুবিধা কৰি দিলে ভাল আছিলে চৰকাৰে আমাৰ সৰু মানুহখিনিৰ কাৰণে। তো নিদিলে উপায় নাই, কি কৰিম আৰু। এই অজস্ৰ মানুহ এতিয়া ভিৰ খাইছে। এতিয়া আজি ৰাতিটো এনেকৈ পোহৰ হৈ যাব। এইবিলাক মানুহ এতিয়া জুবিন দাক চাওঁতে আজি ৰাতিটো ইয়াতে পোহৰ হ'ব ষ্টেডিয়ামতে।